Hello everyone, আজি মই ভিডিও আপলোড কৰিম মই এখন আজি বিয়া এটেন্ড কৰিব গৈ আছো তাৰে মোমেন্টস অলপ দেখাম ইভিনিং লৈকে যাম তো সেই কাৰণে মই ভাবিলো এটা ভিডিও বনাও আজি কাৰণ বহুত দিন হল মই বিয়া এটেন্ড কৰাই নাই লাষ্ট থাকে কাজিনছৰ বিয়া এটেন্ড কৰিছিলো কিন্তু ফ্ৰেন্ডছ বা কোনবা ৰিলেটিভছ বা নেইবাৰ বা তেনেকে বহুত দিনে হল এটেন্ড কৰাই নাছিলো তো এইবাৰ মোৰ এটো মানে বিয়াটো আছে কি কয় মোৰ বাৰ নিজৰ বাৰ অফিচৰ কালিকৰ বিয়াটো আছে জালুকবাৰীত আছে তো তাতে আমি ইভিনিং লৈকে যাম আৰু সেই কাৰণে ভাবিলো বহুত দিন যেটো বিয়া আছে এটেন্ড কৰা নাই তাৰে অলপ আজি মই মোমেন্ট শেয়াৰ কৰিম আৰু এতিয়া বৰ্তমান মই এনে আৰু ৰেডি হৈছো পাৰ্লাৰত যাব কাৰণে বহুত দিন থ্ৰেডিং মানে বিয়াত ইভিনিং লৈকে যাম কিন্তু মই ভিডিওটো ইতিয়াৰ পৰাই মানে শেয়াৰ কৰিম মানে ইতিয়াৰ পৰাই দেখাব বিচাৰো কি মানে কত কি মই বিয়াত যোৱাৰ আগত মই কত কি যাও কত কি তৈয়াৰীখিনি কেনেকৈ হ তো সেইখিনি আপোনালোকক অলপ শেয়াৰ কৰিম আৰু অবভিয়াসলি বিয়া এখনত এটেন্ড কৰিব লাগিলে ছোৱালী মানুহে কি কৰে কি নকৰে সেইখিনি মানে বহুত এটা ৰেডি এটা হ'ব লগা হয় তো সেই কাৰণে সেইখিনি বস্তু অলপ মই শেয়াৰ কৰিব বিচাৰো আজি এতিয়া মানে মই যাব ওলাইছো মাৰ লগত যাম স্কুটিত পাৰ্লাৰলৈকে তো সেইখিনি যাব ওলাইছো আৰু এতিয়া আপোনালোকক মই দেখাই আছো ভিডিওটো ভালকে আৰু যাই থকা টাইমত মই যিমানখিনি পাৰো ভিডিওটো দেখাম স্কুটিত অলপ প্ৰবলেমো হয় কাৰণ মা চলায়ও থাকিব আৰু মই মোবাইল এনেকৈ চলাই থাকিলে অলপ প্ৰবলেমো হয় তো এই কাৰণে ষ্টিল মই ট্ৰাই কৰিম মাৰ লগত যাই থাকতে আৰু মই দেখাম আৰু এতিয়া যাব ওলাইছো মাৰ লগত তো অলপ যোৱাৰ আগত ইন্ট্ৰোটো কৈ দিলো কি কাৰণে আজি কত কি যাব ওলাইছো বা ইভিনিং মানে ভিডিও ডাইৰেক্ট বিয়াত যোৱাখিনি দেখালে অলপ বুজি নাপাব পাৰে তো এই কাৰণে ইতিয়াতে কৈ দিলো মানে বিয়া আছে কাৰণে এতিয়া এনেকৈ পাৰ্লাৰত যাব ওলাইছো তো মাৰ লগত যাম আৰু এতিয়া মই আপোনালোকক দেখাও এতিয়া পাৰ্লাৰলৈকে মই পাব্লিকেশ্যন পালোঁ আৰু অলপ পিছতে আৰু পাই যাম বহুত দিন কৰাই নাই বিয়াটো খেলিছিলোঁ অলপ মাৰ দূৰত মানে মই নাহিবলৈ ভাবিছিলোঁ কিন্তু মায়ে ক'লে আৰু ইমান বেয়াকৈ যাবা নেকি আৰু সেইকাৰণে কৰি ল'ম আৰু এতিয়া পাৰ্লাৰ পালোঁ আৰু এইটো পাৰ্লাৰটো নিউলি অ'পেন কৰিছে তো তাতে এতিয়া সোমাম আৰু এই মা এণ্ট্ৰি দিলে কিন্তু বাৰ পাৰ্লাৰটো ফাৰ্ষ্ট হেঙেৰাবাৰীত আছিল নিউলি অ'পেন কৰিছে মনিতা পাৰ্লাৰ আৰু এইটো ইয়াতে হেঙেৰাবাৰী ফৰেষ্ট গেটত অ'পেন কৰিছে তো ইয়াতে মই বহুত আগৰ পৰা এই বাজনীৰ তাতে কৰোঁ তো মই ইয়াতে কৰিব আহিছোঁ বাৰ পাৰ্লাৰটো মানে ফাৰ্ষ্ট হেঙেৰাবাৰীত আছিল পাব্লিক হেল্থত তো এতিয়া ইয়াতে শিফ্ট হৈছে তো সেইকাৰণে আমি ইয়াতে আহিছোঁ আৰু ফৰেষ্ট গেটত শিফ্ট হৈছে ইয়াতে নিউলি মানে অ'পেন কৰিছে মই ইয়াতে অহাই নাছিলোঁ কোকৰাঝাৰত থকাৰ কাৰণে আৰু আজি ফাৰ্ষ্ট টাইম আহিলোঁ এনে কিন্তু বহুত ইয়াৰ্ছ হ'ল মই বাৰ তাতে কৰোঁ তো আজি ইয়াতে বহুত দিনৰ মূৰত বাক লগ পালোঁ আৰু আজি ইয়াতে কৰিম পাৰ্লাৰ মানে এতিয়া মা বহিছে ৰেডি হৈছে কৰিবৰ কাৰণে পূৰা একদম বিয়া যাওঁ লাগিয়ে আছে মাৰ মানে তো এইটো মা কিবা কোৱা কেনেকুৱা লাগিছে মা বঢ়িয়া আৰু এইটো পাৰ্লাৰ বাজনী মনিতা বা হৈ গ'ল এতিয়া শ্বুটিং কৰা এতিয়া মই যাম কৰি দিলে বাই ধুনীয়াকৈ মনিতা বাই ধুনীয়াকৈ কৰি দিছে এতিয়া যাম আৰু চুলিখিনিতো এনেকুৱাই হৈ আছে আৰু চুলি তুলি এনেও বেয়াই আৰু কাট চাট কৰিছোঁ আৰু তো সেইকাৰণে আৰু থ্ৰেডিংখিনি কৰিয়ে আৰু আজি সাঁচি কাচি যাম আৰু সেইখিনি এতিয়া ঘৰ ঘূৰি আহি আছোঁ ঘৰলৈকে গণেশ মন্দিৰ পালোঁ এতিয়া মাৰ লগত গৈ আছোঁ এতিয়া ঘৰ পামেই অলপ পিছত এতিয়া গণেশ মন্দিৰৰ পৰা মোৰ কাহিলীৰ পৰা তেনেপিত থাকোঁ ন তেনেপিৰ অপজিট চাইডে বাৰু তো তালৈকে ইয়াতে অলপ টাইম লাগিব আৰু এইখিনি অলপ টাইম লাগিব যাম ইমান সেইখিনি টাইমততো চববোৰ ছুটি হ'ব টাইমৰ স্কুল কলেজ এইখিনি সেইকাৰণে যাম আছে আৰু এতিয়া লাহে লাহে যাই থাকিম আৰু মা আৰু মই এতিয়া যাব ওলালোঁ মই
ৰেডি হ'লোঁ বিয়াৰ কাৰণে যাবৰ কাৰণে তো এতিয়া যাম আৰু উবেৰ বুক কৰিছোঁ তো উবেৰত যাম তো উবেৰটো অহাৰ কাৰণে ৱেইট কৰি আছোঁ আৰু এইটো মোৰ মাও ৰেডি হ'ল মা ৰেডি নে মোৰ মা বহুত ধুনীয়াকৈ ওলাইছে মোৰ মাজনী এনেও বহুত ধুনীয়া হয় এতিয়া গৈ আছোঁ মই পাব হৈছোঁ আৰু লখৰা ক্ৰছ কৰিলোঁ তো গৈ আছোঁ বহুত দূৰ ন আৰু এইটো মালিগাঁৱৰ ছাইডে হয় লখৰা হৈ গৈছোঁ তো মালিগাঁৱৰ মানে ইফালে যাম পাম বুলি ইফালে গৈ আছোঁ তো এতিয়া গৈ আছোঁ আৰু টাইম লাগিব আমি নামিলোঁ এতিয়া গৈ আছোঁ ভৱনটো বিচাৰি বিচাৰি গৈ আছোঁ এইটো ভৱনটো এইটো অন্নপূৰ্ণা ভৱন য'ত বিয়াখন চলি আছে আৰু এতিয়া আমি সোমালোঁ দেখাই দিয়া বা এইটো মোৰ বা হয় যাৰ ফ্ৰেণ্ডৰ বিয়া হয় ফাইনেলি আজি মই যাৰ বিয়া খাব আহিছিলোঁ তেওঁৰ ওচৰত আজি বহি আছোঁ এতিয়া এইটো ব্ৰাইডজনী মোৰ বা বহুত কিউট হয় বাজনী আৰু আজি বহুত ভাল লাগিছে বহুত ধুনীয়া লাগিছে বা কেনেকুৱা ফিলিং হৈছে কিমান কিউট লাগিছে দেখিছে আৰু মই কোকৰাঝাৰৰ পৰা আহিছোঁ বিয়াটো খাবৰ কাৰণে ইমান ভাল পাওঁ বাজনী কিন্তু ইমান ফুৰা হোৱা নাছিল দেই আগতে জাষ্ট বিয়াটো ডাইৰেক্ট পাই গ'লোঁ লাকত আছিল চাগে তো এইটোৱে আৰু বাক ইমান কিউট লাগিছে বহুত ভাল লাগিছে আৰু এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব বেংগলী মেৰিজ বেংগলী ৱেডিং খোৱাই নাছিলোঁ তেনেকৈ অহাই নাছিলে এটেণ্ডেই কৰা নাছিলোঁ তো এইটো ফাৰ্ষ্ট হ'ব তো এইটোৱে এই ফুচকা খাব আহিছোঁ মই ফুচকা খাম মই ফাৰ্ষ্ট মই ফুচকা খাই মানে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ ফাৰ্ষ্ট মই ডিনাৰটো নকৰোঁ ফাৰ্ষ্ট ফুচকা খাম এতিয়া ফুচকা খাবৰ কাৰণে এক্সাইটেড মই বহুত আৰু মানে ফুচকাটো চবতছে ভাল পাওঁ ন তো ফুচকাটোৱে খাম আৰু এতিয়া ফুচকা খাম আমি এতিয়া এই ফুচকা খাম আৰু এতিয়া মোৰ ফেভৰেট হয় ফুচকা তো এতিয়া ফুচকা খাম এক্সাইটেড ফুচকা খাম এই খাবৰ কাৰণে গৈ আছোঁ এতিয়া ফাইনেলি মানে ডিনাৰটো কৰিম এতিয়া তো ফাইনেলি ইয়াতে খাব আহিছোঁ ইয়াতে আমি খাম এতিয়া ইয়াতে খাম এতিয়া আৰু তো মই এতিয়া আৰু ষ্টাৰ্ট কৰিলোঁ তো এইখিনি মই দেখাব নোৱাৰিম কাৰণ মোবাইলটো কিমান ধৰি থাকিম তো এইটোৱে আৰু এই খাব লৈছোঁ এতিয়া এইখিনি লৈছোঁ মই এতিয়া খাম মই এতিয়া ষ্টাৰ্ট কৰিলোঁ এতিয়া খাব মই এতিয়া আইচক্ৰীম খাম আইচক্ৰীমটো লাষ্ট আনিলোঁ এইটো মোৰ মাও খাই পাইছে মা খাই আছে চবেই আইচক্ৰীম খোৱাত বিজি ফাইনেলি ঘৰ আহিলোঁ এতিয়া মায়ে তলা খুলি আছে এতিয়া আৰু মোৰ মেক্স এইটো মোৰ মেক্স হয় এইটো মোৰ ডগী এইটো মোৰ লোকেল ব্ৰিড হয় আৰু ইয়াৰ 3 years হ'ল মোৰ ঘৰত থাকে আৰু মোৰ এইটো চবতছে মোৰ লাইফ মানে চবতছে ফেভৰেট ওৱান ইয়ে হয় ফাইনেলি ঘৰ আহি পালোঁ আৰু বহুত ভাগৰ লাগিছে আৰু মানে বহুত কষ্ট হৈছে আমাৰ আজি অলপ মানে কি হ'ল যোৱাতে মানে আমাৰ উবেৰ ৰখি 5খন কেঞ্চেলে হৈছে তাৰপিছত ফাইনেলি এখন পালোঁ কিন্তু যোৱাতে দেৰি হ'ল আৰু ইফালে মোৰ বাৰ মানে আহিব মন যোৱা নাই অলপ তো সেইকাৰণে কিন্তু মা আৰু মই দেৰি হ'ব বুলি গম পাইছোঁ অলপ আৰু দেৰি হ'লে আমি উবেৰ নাপাম 10টা বাজি যাব তো সেইকাৰণে কি কৰিলে বাৰ লগৰ মেমে কাহিলীপাৰাৰ ফালে থাকে তো কালিক বাৰ লগত একেলগে জব কৰে তো সিহঁতৰ লগতে গাড়ীত আমাক ড্ৰপ কৰি গ'ল মেমজনীৰ হাজবেণ্ড আৰু তেওঁৰ বেবীটো একেলগে আমি আহিলোঁ আহি পেলাই দুজনীয়ে আমি চোফাত বহি লৈছোঁ বহুত ভাগৰ লাগিছে আৰু বাকী বিয়াখন বহুত ভালে গ'ল ভাল লাগিল হয়নে মা কেনেকুৱা লাগিল ভালে লাগিল বিয়াখন সিহঁতৰ দুজনী ছোৱালী মাক দেউতাক বেমাৰী বাপেক ৰিটায়াৰ্ড মেন কিন্তু মানে চব তাই কইনায়ে নিজে এৰেঞ্জ কৰিছে বহুত ভাল লাগিছে বহুত খানা চানা ভাল হৈছে ইমান ধুনীয়াকৈ পাৰ কৰিলে বিয়াখন আৰু এতিয়া দৰা আহি পাইছে কিন্তু আমি নাথাকিলোঁ এইজনী পঢ়িব লাগে নহয় পঢ়িব লাগে এক্সাম হ'ব আৰু খানা কেনেকুৱা গ'ল মা খানাটো বঢ়িয়া খানা একদম আমাৰ মায়ে দুটা মিঠাই খাইছে বেলেগ নাখালে মিঠাই দুটা খাইছে আৰু ভালকৈ খালোঁ মাছ মাংস
তাৰপিছত আৰু আজি মাই ফাৰ্ষ্ট টাইম কি খাইছে ফুচকা ফুচকা খাইছোঁ 4টা বিৰাট ভাল লাগিল মানে গোটেইকেইটা একেলগে গ'লোঁ এতিয়া আহিলোঁ বাই বাই এইটোৱে আৰু মই ভাবিলোঁ অলপ মাক আজি ইণ্ট্ৰডিউচ কৰি দিলোঁ সেইকাৰণে মাকে ক'ব দিলোঁ অলপ মাৰ লগতো চিনাকি হ'ল এইটো মোৰ মা হয় আৰু মোৰ ফেভৰেট ওৱান মোৰ ফেভৰেট চব হয় মোৰ ডগী মোৰ মা বা চব আৰু এইটোৱে আৰু এতিয়া মই ড্ৰেছ চেছ চেঞ্জ কৰোঁ বহুত টায়াৰ্ড সেই আজি দিনৰ পৰা আপোনালোকক ভিডিঅ' শ্বেয়াৰ কৰিয়ে আছোঁ আৰু মা সমানে কিমান কষ্ট কৰিছে মায়ে মোৰ লগত পাৰ্লাৰ গৈছে লৈ গৈছে স্কুটি দি নিজে লৈ গৈছে তাৰপিছত আহিছে ঘৰত ভাত চাত বনাই দি পেলাই নিজে অলপ চুলিখিনি কালাৰ কৰিছে বহুত দিন কালাৰ কৰা নাছিল অলপ চুলি পকিলে কালাৰ কৰে অলপ কালাৰ কৰি ইভেন তাৰপিছত আৰু বাৰ লগত বাৰ গিফ্ট কিনিব গ'ল বাই নিজে চইচ কৰিব একো নোৱাৰে মা নহ'লে আমাৰ একোৱে নোৱাৰে কোনো তাৰপিছত মাক আৰু মায়ে স্কুটি চলাই গ'ল আনিব গৈছে গিফ্ট আনিব যাই পেলাই আৰু আহিছে মোক চাদৰ মেখেলা পিন্ধাই দিছে বাক চাদৰ মেখেলা দিছে মায়ে চাহ বনাই দিছে কুকুৰকেইটাক দুটাকৈ কুকুৰ মোৰ তো দুটাকৈ গোটেইখিনি খানা চানা যোগাৰ কৰি মায়ে ৰেডি হৈছে হৈ পেলাই আমাক আৰু একেলগে আমি ওলাই গৈছোঁ আৰু ইমান এইটো মোৰ মা আৰু মানে আৰু বাকী ক'লেতো আৰু বহুতে আৰু এইবোৰ মানে ইমান মানে ক'লেও মানে শেষ নহ'ব মা আমাৰ ইমান ষ্ট্ৰাগল কৰে কাৰণে সেইটোৱে আৰু আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে আৰু শেষ কৰিম বাই বাই আৰু নেক্সট ভিডিঅ' মই দি আছোঁ বহুত জল্দি এইটো ভিডিঅ' মই দি লওঁ আজি